নমস্কাৰ আপোনাৰ বয়স যদি 18তকৈ বেছি তেনহলে নিশ্চয় আপুনি অসমত হবলিগা যিকোনো পৰীক্ষাৰ বাবে প্ৰিপাৰেচন লৈ আছে আপুনি যদি আমাৰ এই চেনেলৰ পুৰণা সাবস্ক্ৰাইবাৰ হয় দেন আপুনি নিশ্চয় গম পায় আমি এই চেনেলত আপোনালোকক প্ৰিপাৰেচন কৰাইছিলো বাট নাও আমি এই চেনেলৰ মোটো চেঞ্জ কৰিবলৈ গৈ আছো এই চেনেলত আমি নেক্সট ভিডিঅ'সমূহ আপলোড কৰিম অসমত যি ইস্যু হৈ আছে সোশ্যাল ইস্যু বা এডুকেশনাল ইস্যু তাৰ ওপৰত আমি ভিডিঅ' আপলোড কৰিম সো আপুনি এই চেনেলত যদি নতুন তেনহলে সাবস্ক্ৰাইব কৰক আৰু যদি পুৰণা আছিলে দেন আপোনাক মই কৈ দিছো But today, আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম যে অসমত যি আগন্তুক হবলিগা পৰীক্ষাসমূহ হৈ আছে তাৰ ওপৰত আপুনি নিশ্চয় আপডেটসমূহ পাবৰ কাৰণে বহুত ভিডিঅ' বহুত ৱেবছাইট বহুত চেনেল বা বহুত পেজ আপুনি ফলো কৰি আছে হেতুৰ ওপৰত আমি অলপ চকু দিছিলো যে অসমত বৰ্তমানে যি পৰীক্ষাসমূহ হবলৈ গৈ আছে সেই পৰীক্ষাসমূহৰ বাবে বহুত বেছি ইউটিউবত বা ফেসবুকত বা যিকোনো ধৰণৰ প্ল্যাটফৰ্মত সোশ্যাল প্ল্যাটফৰ্মত উল্টা পুল্টা কন্টেন্ট দিয়া হৈ আছে কিছুমান ইউটিউবাৰে বহুত বেছি উল্টা পুল্টা কন্টেন্ট দি আছে এগেইন কিছুমান ইউটিউবাৰ দুই এজন ইউটিউবাৰৰ বাহিৰে বহুতে উল্টা পুল্টা কন্টেন্ট দি আছে ফৰ এক্সাম্পল আপুনি নিশ্চয় ইউটিউবত সাৰ্চ কৰে যে কেতিয়া এডমিট কাৰ্ড আহিব কেনেকৈ ৰানিং কৰিব লাগে বা আপোনাৰ কেনেকৈ পঢ়িব লাগে কোনটো বুক পঢ়িব লাগে সো এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আপুনি ইউটিউবত সাৰ্চ কৰে বা ফেসবুকত আপুনি ভিডিঅ'সমূহ পাই থাকে বাট মেইন ইম্পৰ্টেন্ট কি হৈছে আপুনি যিসমূহ ভিডিঅ' ফেসবুকত বা ইউটিউবত চাই থাকে সেইসমূহ বহুত ভিডিঅ'ত উল্টা পুল্টা ভিডিঅ'ৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি উল্টা পুল্টা কন্টেন্ট দি এণ্ড লাষ্টলৈকে আপোনাক প্ৰথমৰ পৰা লাষ্টলৈকে ভিডিঅ'টো তেও দেখুৱাৰ বাবে এনেকুৱা ধৰণৰ কন্টেন্ট বনাই থাকে আৰু তেও কমেন্টটো অফ কৰি দিয়ে যাতে আপুনি কমেন্ট কৰিব নোৱাৰে মই মোৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো অসমত যি আপডেটসমূহ হৈ থাকে সেইসমূহ আপডেটৰ ওপৰত ৰেকিব আফ্ৰিদি বুলি এটা চেনেল আছে মই তেও পাৰ্সোনালি চিনি নাপাওঁ তেও মোক চিনি নাপায় বাট তেও যি কন্টেন্ট দিয়ে অলপ ভাল কন্টেন্ট দিয়ে তেও ব্যাকগ্ৰাউণ্ড বা তেও যি হয় হ'ব বাট তেও কন্টেন্টটো আপুনি জেনুইন পাব তেও যিটো নোটিফিকেশন আহে সেই নোটিফিকেশনৰ ওপৰত এটা ভাল কন্টেন্ট দিয়ে বা আপোনাৰ যিটো প্ৰয়োজন হেতুহে দিয়ে বেলেগ বহুত ইউটিউবাৰ আছে উল্টা পুল্টা এনেকুৱা ধৰণৰ কন্টেন্ট দি থাকে আপোনাৰ থাম্বনেইলত ক্লিক বিট বহুত বেছি কৰি দিয়ে যাতে আপোনালোকে ক্লিক কৰে আৰু সেই কন্টেন্টটো চাই সো মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটোৱে ক'ব বিচাৰিছো জেনুইন চেনেল সাবস্ক্ৰাইব কৰক তাৰ পৰাই আপুনি ভাল কন্টেন্ট পাব আজিৰ এই ভিডিঅ' ইমানখিনিয়ে নেক্সট এই চেনেলত আমি অসমত হবলগীয়া এডুকেশনৰ ওপৰত বা সোশ্যাল ইস্যুৰ ওপৰত আমি ভিডিঅ' আপলোড কৰিম আপোনালোকক এই চেনেলত আমি directly preparation নকৰা অসমত হবলিগা জবৰ বাবে সো আপুনি যদি আমাৰ পুৰণা সাবস্ক্ৰাইবাৰ হয় দেন আপুনি আমাৰ চেনেলত থাকিব যদি নতুন হৈছে তেনহলে নিশ্চয় সাবস্ক্ৰাইব কৰিব আপোনাৰ লগত আমি আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধামাকা ভিডিঅ' আহি আছে জয় আই অসম